lang. So dak UPSC hotel la UPSC la so pitha da conference hall meeting do la adim la banke difu town hall la sido la sipini ini tum coaching hall nai ini la tum apende sonsoni lama jupon la si first of all can you please introduce yourself? Hello, my name is Lamthe. I have recently cleared APSC CCE as an assistant accounts officer, and currently I am posted as an assistant accounts officer at PWD Kohora Road Division, Dolamar. Okay, so my first question is what kind of conference today for? Can you please tell us? Actually, today is about the opening ceremony of a third batch of a free initiative of a UPSC and APSC coaching by Karjupon Autonomous Council in partnership with Unified IAS Academy. So here, how many people are area means how many people are So today is about, there was actually about to take 100 students, but the 100 plus the 150 students were being sponsored by the son of the CM Dr. Tuliram Rohang Singdam. So thank you so much for telling me. So how can you tell introduce yourself? Hello, my name is Shruti and I'm currently posted as an assistant audit officer in my hospital. I started my civil service journey from this institute, and I'm very grateful to be with you. Thank you. So my first question is what is the main thing that you want to say to our youth? And please tell us for our Karjupon for the youth can tell the message and give the message to everyone. I want to go to my contribution to this one. It says that we must be the change we wish to see in the world, and the change starts with us. I think it is high time that we do our Karjupon we stand together as one and take Karjupon to a new stage, a new level. Thank you for giving us time to first of all, আজি ইয়াতে আমি আপোনাক হ'ব আজি ইয়াতে মানে কিহৰ কাৰণে মানে কনফাৰেন্স ইয়াতে মিটিং হৈছিল মানে ফৰ হোৱাট পাৰপজ আজি এইটো কাৰ্বি-আংলং অটোনমাছ কাউন্সিলৰ কাৰ্বি-আংলং অটোনমাছ কাউন্সিলে আমাৰ মুখ্য সচিব ডক্টৰ তুলিৰাম ৰঘাম ছাৰ অনাৰেবল CM তেখেতৰ নেতৃত্বত এই বিনামূলীয়া প্ৰশাসনীয় সেৱাৰ পৰীক্ষাৰ প্ৰশিক্ষণৰ কাৰণে যোনটো তেখেতে বৰঙণি আগবঢ়াইছে যে 2024-2025 আমাৰ বিত্তীয় বৰ্ষত এই প্ৰশিক্ষণটো প্ৰদান কৰা হ'ব 200 ল'ৰা ছোৱালীক বিগত বছৰত প্ৰতি বছৰে আমি 100টা ল'ৰা ছোৱালী পঢ়াই গৈছোঁ আৰু এই প্ৰশিক্ষণত আমি ল'ৰা ছোৱালী খালি আসাম চিভিল সাৰ্ভিস কাৰণে নহয় UPSC কাৰণেও প্ৰিপেয়াৰ কৰাওঁ যদিও UPSC কাৰণে প্ৰিপেয়াৰ কৰাওঁ আমাৰ বহুত ল'ৰা ছোৱালী চৰকাৰী পৰীক্ষাত সক্ষম হ'ব কাৰণে উত্তীৰ্ণ হ'বৰ কাৰণে সক্ষম হৈছে আৰু লগতে ইয়াত পাৰ্টিকুলাৰলি আমি কাবি ষ্টুডেণ্টছখিনিক দিয়া হয় কাৰ্বি-আংলঙৰ আৰু ইয়াত আমাৰ টিচাৰ্ছবোৰ বেলেগ বেলেগ জেগাৰ পৰা আহে বেলেগ বেলেগ ৰাজ্য বেলেগ বেলেগ ষ্টেটৰ পৰা আহে অল অভাৰ ইণ্ডিয়া আৰু এই টিচাৰ্ছখিনি ইয়াত থাকি পেলাই তেওঁলোকক পঢ়ায় প্ৰিলিমছ মেইনছ আৰু ইণ্টাৰভিউৰ কাৰণে আৰু ইতিমধ্যে আমি দেখা পাইছোঁ যে খালি APSC UPSC বুলি নহয় বহুত আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামতো বহুত ল'ৰা ছোৱালী পাইছে বেলেগ বেলেগ বিভাগত ল'ৰা ছোৱালীবোৰ চাকৰি পাইছে তো এতেকে মানে আমাৰ ল'ৰা ছোৱালীবোৰ কাৰ্বি-আংলঙত বহি পেলাই দিল্লী তেলেংগানা হায়দৰাবাদ তামিলনাডু মহাৰাষ্ট্ৰ নাগপুৰ তাৰপৰা টিচাৰ্ছবোৰ আহি পেলাই যেতিয়া পঢ়ায় এতিয়া নেশ্যনেল লেভেলৰ প্ৰিপেৰেশ্যনতে যেতিয়া তেওঁলোকৰ এক্সপ'জাৰ এটা পায় ষ্টুডেণ্টছবোৰ কনফিডেন্সটো বাঢ়ি যায় যে সেইখিনি সেই সুদূৰ দিল্লীৰ পৰা যে টিচাৰ্ছবোৰ আহি পেলাই ইয়াত পঢ়াবৰ কাৰণে সুবিধা পাইছে একমাত্ৰ অনাৰেবল ডক্টৰ তুলিৰাম ৰঘাম ছাৰৰ নেতৃত্বৰ কাৰণে কাৰণ কি তেখেতে নিজে কৈছিল যে আমি কাৰ্বি ষ্টুডেণ্টছৰ কাৰণে যি কৰিব লাগে তাকে কৰিম কিন্তু ষ্টুডেণ্টক পঢ়াওক ভাল হওক ইমান সুবিধা তাহাঁতি দিল্লীত যাবলৈ নাপায় লগতে আমি খুব কৃতজ্ঞ খুব সৌভাগ্য বুলি ভাবোঁ আমাৰ ল'ৰা ছোৱালীবোৰ এই বছৰ কাৰণ কি সিংডং ৰঘাম ছাৰৰ জ্যেষ্ঠ পুত্ৰ আমাৰ মোৰ ভাতৃতুল্য তেখেতে এই পদক্ষেপটো ল'লে যে 150 ল'ৰা ছোৱালীক 150 ষ্টুডেণ্টক তেখেতে বিনামূলীয়া প্ৰশিক্ষণ আমাৰ যোগেদি ইউনিফাইড ফাউণ্ডেশ্যনৰ যোগেদি দিব এতেকে কাউন্সিলে 100জন ষ্টুডেণ্ট স্পন্সৰ কৰিছে আৰু
ডক্টৰ তুলিৰাম ৰংহাম ডাঙৰীয়াৰ জ্যেষ্ঠ পুত্ৰ সিংনং ৰংহাঙে 150 ষ্টুডেণ্ট পঢ়াবৰ কাৰণে ইনিচিয়েটিভ লৈছে আৰু তেখেতক আমি কৃতজ্ঞতা আগবঢ়াইছোঁ। তেখেত এজন ভাতৃতুল্য হৈছে আমাৰ গোটেই টিচাৰ ষ্টুডেণ্টছখিনিৰ কাৰণে। কিন্তু আজি তেখেত এজন পিতৃৰ নিচিনা, এজন গাৰ্জেন, এজন অভিভাৱকৰ দৰে তেখেতে গোটেই আমাৰ কাৰ্বি আংলং জিলাৰ প্ৰতিজন ল'ৰা ছোৱালী, প্ৰতিজন যুৱকৰ কাৰণে তেখেতে যি হৃদয় খুলি পেলাই, আজি অন্তৰ খুলি পেলাই, হাত মেলি পেলাই তেখেতে ল'ৰা ছোৱালীবোৰক সহায় কৰিবৰ কাৰণে যি পদক্ষেপ ল'লে, আমি চিৰ কৃতজ্ঞ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতক। যে আমাৰ লিডাৰ হ'ল অনাৰেবল CEM ছাৰ, কিন্তু তেখেতৰ পুত্ৰ সঁচাই এজন ভাল গাৰ্জেনৰ ল'ৰা ছোৱালী যে ভাল হয়, এয়াই এটা এক্সাম্পল যে তেখেত সঁচাকৈ যে ছাৰে ছ'চাইটিৰ কাৰণে ইমান চিন্তা কৰে, ইউথছৰ কাৰণে ইমান চিন্তা কৰে যে তেখেতৰ ল'ৰাই যে 150 ষ্টুডেণ্টক স্পন্সৰ কৰিব বিচাৰিছে, পঢ়াব বিচাৰিছে। সেইটো বহুত ডাঙৰ ইনিচিয়েটিভ আৰু খুব সৌভাগ্যৱান আমাৰ ল'ৰা ছোৱালীখিনি। যিমান হাম্বল, অনেষ্ট, চিনচিয়াৰ হয় আমাৰ ষ্টুডেণ্টছবোৰ, তেনেকৈ তেওঁলোকৰ কপালে বহুত ডাঙৰ যে ইমান সুবিধা পালে। আমাৰ সময়ত আমি ইমান সুবিধা পোৱা নাছিলোঁ, কিন্তু আজিৰ দিনত, আজিৰ তাৰিখত অসমত যি উন্নয়নমূলক পদক্ষেপ আজি ডক্টৰ তুলিৰাম ৰংহাম আৰু তেখেতৰ জ্যেষ্ঠ পুত্ৰই যি পদক্ষেপ হাতত ল'লে, লগতে কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদক আমি শলাগিবলগীয়া হয়। আৰু লগতে প্ৰতিজন আমাৰ বিষয়ববীয়া সাহিত্য শাসিত পৰিষদৰ আৰু প্ৰতিজন সদস্যক, কাৰ্যকাৰী সদস্যক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আৰু এই প্ৰশিক্ষণটো আমাৰ এবছৰৰ কাৰণে হ'ব। তাৰপিছত আকৌ প্ৰতি বছৰে আমাৰ ষ্টুডেণ্টছবোৰক এবছৰৰ কাৰণে কোচিং দিয়া হয়। ধন্যবাদ। Thank you. You all finish and then I'll go inside. You all will have lunch together.